হেল্ল' এভৰিৱান, কেনে আছে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই নাচৰিনে অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি লাষ্ট ডে হয়, আজি আমি লাষ্ট ইয়াত থাকিব লাগিব। এইটো ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিয়ে আমি যাব ওলাইছোঁ বিচলৈ। আজি ভাবিছোঁ বিচত নামিম, কাৰণ সিদিনা কালিও নামা হোৱা নাছিলে, তো ভাবিছোঁ আজি পূৰা নামিম আৰু। এই বিচ আহি পালোঁ, বহুত ডাঙৰ বিচ হয়। ইয়াত একেলগে ৰিজৰ্ট বহুত কেইখন আছে, তো ৰিজৰ্ট হিচাপত মানে তাহাঁতে সিহঁতে ভাগ কৰি লোৱা হৈছে। আৰু এই বিচটো ইমান ডাঙৰ, নাৰিকলৰ ডাব আছে। মই আপোনালোকক লাষ্ট ভিডিঅ'ত কৈছিলোঁ নহয়, ইয়াত অসমৰ নাৰিকলৰ ডাবৰ দাম বেছি। এইটো মই ডাব চাব খাই ল'লোঁ আৰু খাই লৈ আৰু পূৰা দৌৰিছোঁ। আৰু আজি মই ভিজিম, মানে আজি মই তাতে পানীত গা ধুম বুলি ভাবিছোঁ, কিন্তু চাওঁ ধুব পাৰোঁ নে নোৱাৰোঁ। মই সাগৰত নামি পোৱা নাছিলোঁ ন। ইয়াত ইমান ধুনীয়া বালি দেখি মই ৰ'ব পৰা নাই। ইয়াত মই ভাবিলোঁ ধুনীয়াকৈ ডাঙৰ দিল বনাই মই ইয়াত নামটো লিখি থৈ দিওঁ। পানী আহি আৰু উটুৱাই লৈ যায়, তো মই ইয়াত বনালোঁ। মই নিজৰ নামটো লিখিয়ে হেৰি কৰিলোঁ। তাত ধুনীয়া এনেকুৱা বতাহ দি আছে নহয়, ধুনীয়া মানে কি ক'ম আৰু, সাগৰটো জানেই ন কেনেকুৱা। তো ইয়াত মই ভিজিব ট্ৰাই কৰিছোঁ। তাত বহুত মানুহে গা ধুৱাইছে, কিন্তু মোৰ বহুত ভয় লাগিছে। যি মানে একদম জোৰকৈ আহিছে নহয়, ঢৌবিলাক আহিছে, মোৰ বহুত ভয় খাইছোঁ। মোৰ এনেকুৱা লাগে পানীখিনি নামিছোঁ মানে মই লৈ যাব নেকি, উটুৱাই লৈ যাব নেকি, তেনেকুৱা। তো আমি আহিলোঁ, আহি অকলে মোৰ ভয়ো লাগে, তেনেকুৱা নাই। তো ইহঁতকেইটাক লৈ আহিলোঁ, একেলগে নামিম আৰু। অকলে নামিব ভয় লাগে দেচোন, ইমান ডাঙৰ সাগৰ যিহেতু। তো আমি এতিয়া মোৰ ভয় লাগিছে, অলপো ভয় লগা নাই। মানে একচুৱেলি ভাবাই নাই সৰু বাচ্ছা হয়, তো তেনেকুৱা। ইহঁতকেইটাক লৈ আহি এতিয়া ভিজিম বুলি ভাবিছোঁ। আৰু পূৰা খেলি আছে ইয়াত মানুহ। আজি মানে বতৰটো অলপ ডাৱৰীয়া কাৰণে মানুহ কম মানে বহুত বেছিহে কম। বতৰটো আজি ডাৱৰীয়া আৰু কিনকিনে বৰষুণো দি আছিলে, তো গম পোৱা যোৱা নাই ভিডিঅ'ত আপোনালোকে, কিন্তু কিনকিনে বৰষুণো দি আছিলে। আজি বতৰটো গৰম নহয়, এনেও ইয়াত বহুত ঠাণ্ডা হয়, আমাৰ গুৱাহাটীতকৈ ইয়াত বহুত ঠাণ্ডা। তাতে ঠাণ্ডাতে আৰু আজি আৰু বৰষুণ দি আছে, তো বহুত বেছি ঠাণ্ডা। তথাপিতো ভাবিছোঁ আজি লাষ্ট যিহেতু আমাৰ, কাইলৈকে ঘৰতে যাম, সেইকাৰণে আজি অলপ সাগৰত এইখিনি কৰি ল'লোঁ আৰু সাগৰৰ পৰা যাই চুইমিং পুলতো আজি নামিম বুলি মানে গোটেইকেইটা কাম একেলগে কৰিম আৰু। এই সাগৰৰ পৰা গা ধুই এই শামুককেইটা পাইছোঁ, লৈ আহিছোঁ। ধুনীয়া ডাঙৰ পাবৰ কাৰণে ইচ্ছা আছিল, কিন্তু নাপালোঁ। তাৰ পৰা আহিয়ে আকৌ চুইমিং পুলত নামিছোঁ। চুইমিং পুলতো একচুৱেলি মই সাঁতুৰিব ইমান ভালকৈ নাজানো ন, তো চুইমিং পুলতো ভয় লাগে। আৰু মই পানীত তেনেকুৱা নামিব ভয়ে লাগে। তো ইয়াত এইটো মই যিটো ছেকশ্যন আছোঁ, এইটো বাচ্ছাৰ হয়, বাচ্ছাৰ সিহঁতে অলপমান হেৰি কৰি আছোঁ। ইয়াত মানে যিমান দূৰলৈকে যাব পাৰে সিমানেই মই সাঁতুৰিব নাজানো, তাতে ভয় লাগে। এনেকুৱা লাগে মই তাতে ডুব যাম, মৰি যাম। যিয়ে নহয় আৰু নমৰোঁ দিয়াচোন, ইয়াত ইমান মানুহ আছে। কিন্তু আজি চুইমিং পুলতো নামি ইমান এটা সেই লগা নাই। গৰমত সেইবিলাকত নামি ভাল লাগে, গৰম নহয় ন, বতৰটো ডাৱৰীয়া কৰি আছে, সেইকাৰণে ইমান ভাল লগা নাই। মই তথাপিতো অলপমান পানীত সেই কৰিছোঁ। এইটো ভয়তে এই কোণাত যেনেকুৱা বহিছে, এইখিনি জেগাতে বহি তাইৰ টাইম গুচি গৈছে। মই আৰু অলপমান পানীত যিয়ে নহওক আৰু এনজয় কৰিছোঁ। তাই সেইখিনি জেগাতে বেছি ভয় কৰিছে। মই এতিয়া তলত মানুহবিলাক কেনেকৈ পানীৰ তলত ভিডিঅ' কৰে গম নাপাওঁ দেই। মই বহুত ট্ৰাই কৰিছোঁ, মই নোৱাৰোঁ, উশাহ নিশাহ মোৰ বন্ধ হৈ যায়। কেনেকৈ যে বেলেগ মানুহবিলাকে পাৰে একদম। এইটো অৰ্ডাৰ দিছিলোঁ আমি হেৰিত থাকোঁতে, চুইমিং পুলত থাকোঁতে, কিন্তু আহি পালে ৰুমত। মই গা পা ধুই এইখিনি খালোঁ আৰু মকটেল জিটেল আৰু খালোঁ। খাই এতিয়া লাঞ্চৰ টাইম হ'ল, লাঞ্চত আহিছোঁ। বস্তু আজি ৰখিব লগা বেছি হোৱা নাই, কাৰণ ৰুমত থাকোঁতে অৰ্ডাৰ দিছোঁ, তো আহি পাইছে। আমাৰ আজি লাঞ্চটো অলপ ফাৰ্ষ্টে আহি পাইছে। আজি মানুহ আছে, কাৰণ আজি আমি নিজেও অলপ সোনকালে খাইছোঁ। নহ'লে আমি লাঞ্চ কৰিলে আৰু ডিনাৰ কৰিলে কোনো মানুহ নাথাকে। আমাৰ ডিনাৰৰ 10:30, 11 বাজে, আৰু লাঞ্চো আমাৰ 3-4 বাজে। কিন্তু আজি অলপ সোনকালেই লাঞ্চ কৰিছোঁ। ইয়াত আছিলে বইল ভাত, নৰ্মেল দালি, প্লেন দালি, তাৰপিছত আছিলে মাছৰ টিক্কা আছিলে, তাৰপিছত আছিলে চিকেন, ফুলকবি, আলু ভাজা, এইবিলাক কিবাকিবি আছিলে। আছিলে মই ইমান এইটো আৰু তাতে আৰু কলকাতাত আৰু বেহাৰৰ মাছৰ লগত ভাবা মাছ, এইটো ফেমাছ দিয়াচোন। এইটো আৰু চিকেনৰো 2টা আইটেম আছিলে। এইটো হোমমেড আলু ভাজি, সেইকাৰণে। আৰু আজি নতুনকৈ এটা কাপল আহিছে, কাপল মানে নহয় আৰু ফেমিলি, তো সিহঁতে পূৰা মানে ধমধমা হিলা মাৰিছে আৰু সিহঁত নতুনকৈ আহিছে, ফাৰ্ষ্ট আহিছে। আহিয়ে পূৰা সিহঁতে ধপধপা লগাইছে। তো আমি এনেই বাহিৰত বহি আছিলোঁ আৰু অলপমান বতাহ খাই, পূৰা বৰষুণ দি আছে। বৰষুণৰ মাজতে সেই বাচ্ছাকেইটাই এইবিলাক ফুটাইছে।
এইটো ৰাতিৰ আজি নতুনকৈ দুটা হেৰি আহিছে আমি আৰু ৰাতি লাঞ্চ কৰা ডিনাৰ কৰাটো নেদেখালোঁ আপোনালোকক কাৰণ কি আৰু সদায় একে খোৱাকৈ দেখাই থাকিম নেকি তাৰমানে আমি ডিনাৰ চিনাৰ কৰি আহি আছোঁ শুবৰ কাৰণে আজি ডিনাৰ দেখাব একে ছেইম বস্তু সদায় ছেইম বস্তু সেই আৰু তো ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এইটো মোৰ ৰুমৰ পৰা এইটো ভিউ হয় সিহঁতে ভাত পানী খাই ৰেষ্ট কৰি আছে মই আৰু আজি লাষ্ট ৰাতিৰ কাৰণে অলপমান বতাহ খাই আছোঁ ধুনীয়া